নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আকৌ আপোনালোকলৈ কেইটামান সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম সাঁথৰটো হৈছে অপজিয়ে বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন। ইয়াৰ উত্তৰটো হৈছে বুঢ়া আঙুলি। ২ নম্বৰ সাঁথৰটো হৈছে ডেকা কালত আকাশ বোৱা, বুঢ়া হ'লে তলমুৱা। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? উত্তৰটো হৈছে বাঁহগছ। ৩ নম্বৰ সাঁথৰটো হৈছে খাওঁতে খায় কিন্তু পেটহে নভৰে। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? উজুতি। ৪ নম্বৰ সাঁথৰটো হৈছে হাত আছে ভৰি নাই, মূৰ হ'লে কটা, আধা মানুহ গিলি খাই বুকুখন ফটা। চাৰ্ট বা চোলা। আহক তেতিয়াহ'লে ৫ নম্বৰ সাঁথৰটোলৈ। তিনিকণীয়া মাজত খাল, মাজত ধৰি মাৰিবলৈ ভাল। উত্তৰটো হৈছে জাকৈ। ৬ নম্বৰ মামাহঁতৰ বাৰীত গ'লো, সোমাব পাৰিলো কিন্তু ওলাব নোৱাৰিলো। উত্তৰটো হৈছে চেপা। ৭ নম্বৰ সাঁথৰটো হৈছে মমাদেউহঁতৰ ৩টা টেঙা, এটা ভাগিলে লাগে জেঙা। উত্তৰটো কি হ'ব বাৰু? চৌকাৰ উধান। ৮ নম্বৰ পেট ডাঙৰ মুখ সৰু, গিলি খাই মানুহ গৰু। উত্তৰটো কি হ'ব বাৰু? উত্তৰটো হৈছে ঘৰ। আজিৰ আমাৰ ৯ নম্বৰ সাঁথৰটো হৈছে অকণমান পানীত বগলীটো চৰে, পানীখিনি শুকাই গ'লে বগলীটো মৰে। উত্তৰটো কি হ'ব? চাকি। ১০ নম্বৰ তথা শেষৰ সাঁথৰটো হৈছে ৰামে বোলে লক্ষ্মণ ভাই, কি গুটিৰ বাকলি নাই। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? শিলগুটিৰ বাকলি নাই। হয়নে বন্ধু বান্ধৱীসকল উত্তৰটো? ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।